মানে কি ক'ম একদম ভিডিঅ' চিডিঅ' নবনাকৈ থাকিবলৈ মন নোযোৱা ভাবিছোঁ ভিডিঅ' বনাওঁ যিহে একদম ভিউজ আহিছে যিহে ভিডিঅ' চাই আছে অসমৰ ৰাইজে মানে কেনেকৈনো ভিডিঅ' নবনাকৈ থাকোঁ একদম কালি ভিডিঅ' এটা দিলোঁ কিমান ভিউজ আহিলে ক'ম দেই কান্দিয়ে দিওঁ নেকি 74 মানে কেটো দিবলৈ পাহৰিলে আৰু দেই কালি ভিডিঅ' এটা দিলোঁ 74টা আহিছে ভিউজ আপোনালোকে নাচাই যদি ক'ত ভিউজ আহিব তথাপিতো ভিডিঅ' বনাই আছোঁ চাব মানে যোনখিনিয়ে ভাল পাই কৈ থাকে না ভিডিঅ' নিদিয়া দিছোঁ আজি ভিডিঅ' এটা চাব কি ক'ম ভাবি আছোঁ ভাবি নাপাওঁ নহয় বেছি পঢ়া শুনা নাই একদম মনলৈ মানে ইংৰাজী নাহে অসমীয়া ভংকে বকিটো অসমীয়া বকিলে মানে আকৌ ভিডিঅ' চিডিঅ' নাচায় নহয় আকৌ তথাপিতো যি পাইছোঁ গাই গৈছোঁ এইফালৰ পৰা জুলি ব্লগছৰ নতুন যি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাক অকণমান ভিডিঅ'টো বেলেগ ধৰণৰ হ'ব মানে আমাৰ অসমৰ ভিডিঅ' নহয় অসমৰ বাহিৰৰ ভিডিঅ' এটা দেখাম আপোনালোকৰ আগত চাব মোৰ ভিডিঅ'টো শেষলৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবটো বোলে ফুটিছে নে নাই ফুটা ক'বচোন বোলে আপোনালোকে কমেণ্ট কৰিব মোৰ ছাবস্ক্ৰাইবটো মুখত ফুটে নে নুফুটে বহুতে মোক জোকাই থাকে তো বোলে ছাবস্ক্ৰাইবটোকে নুফুটে বোলে ভিডিঅ' বনাই হেনো ইউটিউবত মই বোলো বনাই আছোঁ আৰু কি কৰিম কোনোবা দিন ফুটিবগৈ নহয় ন প্ৰথমতেনো সৰুতে জন্ম হওঁতেনো কাৰ মাত ফুটে অলপকৈহে মাটোহে ফুটে তাৰপিছতে লাহে ডাঙৰ শব্দবোৰ যেনেকৈ নুফুটে মোৰ এই ছাবস্ক্ৰাইবটো নতুনকৈ শিকিছোঁ যে সেইকাৰণে ফুটা নাই পিছত চাগে ফুটিবগৈ আৰু লাহে পাৰিমগৈ ন চেষ্টা কৰি আছোঁ ভিডিঅ'টো চাওকচোন আজি কি হয় ভিডিঅ'টো অসমৰ বাহিৰলৈ ক'লেনো গ'লোঁ মই ভিডিঅ'টো চাব একদম শেষলৈকে স্কিপ নকৰাকৈ চাই যাওক এতিয়া মোৰ ভিডিঅ'টো কি হয় নাজানোতো মই যোৱা নাই ন হ'লেও ভাল লাগিছে ভিডিঅ'টো মাছখিনি বেছি ভাল লাগিছে সাগৰৰ পাৰত
কেৰেলা ভিডিঅ' হয়। কেৰেলা মানে মোৰ দেউৰাটো আমাৰ মালিকৰ ভাইটি হেৰিয়ত থাকে, বাহিৰত থাকে, কেৰেলাত আছিলে। কেৰেলাৰ পৰা এনা দেওবাৰ দিনা ছুটি পাই পিনি সি ফুৰিব গৈছিলে বাহিৰত। তাৰপৰা ভিডিঅ'কেইটা হোৱাটছআপতে দিছিলে মোলৈ। ভাবিলোঁ মই অকলে নাচাওঁ, আপোনালোককো দেখাওঁ কেৰেলা সাগৰৰ ভিডিঅ'টো। সেই দেখালোঁ। আপোনালোকে নাভাবিব মই সঁচাকৈ ক'ত বাহিৰলৈ গৈছোঁ, নাই যোৱা, অসমতে আছোঁ, ঘৰতে আছোঁ, ক'লৈ যোৱা নাই। মোৰ গাটো ঠিক নাই, আজি 3-4 দিনমান হ'ল গা বেয়া হৈ আছে। অলপ ভাল পাইছোঁ আৰু এতিয়া। ভাল পাই পিনি ভিডিঅ'টো আজি অকণ বনালোঁ। যদি চাই ভাল পাইছে আৰু লাইক কৰি দিব ভিডিঅ'টো। বাই বাই। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ লগ পাম।